আমি এতিয়া যাম বহুতখিনি জেগা এক্সপ্ল'ৰ কৰিম আৰু আমি ক'ত ক'ত যাম আমি আমাৰ মোৰ বন্ধুৱে ক'ব দাদাই মালিগাঁও জালুকবাৰী লখৰা হৈ আমিনগাঁও হৈ এনেকৈ আমি তাৰপিছতে আকৌ ISBT হৈ আমি আকৌ ৰুমত আহিম মানে জেগা কিছুমান এক্সপ্ল'ৰ কৰিম আৰু আজি যিহেতু সময় পাইছোঁ আজি ছানডে তো সেইকাৰণে আমি দুইজনে যাম আৰু অলপ এনজয় কৰিম তাৰপিছতে আৰু কি হয় আপোনালোকে দেখুৱাই থাকিম কিছুমান মুহূৰ্ত আপোনালোকে দেখাব নোৱাৰিব পাৰোঁ আপোনালোকে চাই লওক ভিডিঅ'টো তো বনে ৰ'ব গাইছ তো গাইছ আহি এতিয়া পাই গ'লো পল্টন বজাৰ আমাৰ ৰাইডাৰে বাইক চলাই গৈ আছে আজি ছানডে যদিও ইমান গাড়ী বহুত জাম হৈ আছে দেওবাৰেও মানুহৰ বহুত কাম থাকে দেখিছে কি হ'ল আজি গাইজ আছিলে ছট পূজা কিন্তু মই গম নাপাওঁ যে ছট পূজা আছে বুলি কিন্তু এতিয়া ৰাস্তাত ওলাই আহিলোঁ এতিয়াহে গম পাইছোঁ যে গাড়ীত পূৰা মানে মানুহবিলাক গৈ আছে এইটো কেনেকৈ পূজা কৰে নাজানো বাৰু তথাপিও মানে কি পূৰা ল'ৰা ছোৱালী বুঢ়া সকলো মানে গৈ আছে এবাৰ গাড়ীবিলাকত পূজা কৰিবৰ কাৰণে যেনেকৈ আমাৰ দুৰ্গা পূজা হওক বা কিবা তেনেকুৱা ধৰণে গৈ আছে আৰু সেইকাৰণে পূৰা মানে আজি ৰাস্তাত পূৰা ভিৰ বেছি নলয় কেমেৰাটো পূৰা এতিয়া একদম পূৰা তাপ চলি আছে এইটো পূৰা বেংক পাতি বজাই আছে মানে এইফালে তামাম পূজা চলি আছে মানে এইফালে ছট পূজা হা পূৰা গাইছ আছে ইমান ট্ৰেফিক মানে পূৰা ট্ৰেফিকৰ কাৰণে আজি বহুত লাহে লাহে আহিবলগীয়া হৈছে ৰখিব লগা হৈছে মিছা কৈছোঁ যদি চাই লওক গাইছ আজি ইমান মানে কি ছানডে যদিও ইমানেই গাড়ী ভিৰ ন যদি 10 মিনিট আগত পাবলগীয়া হৈছিলে 10-15 মিনিট লেট হৈ গৈছে মানে ইয়াত পূৰা ডাবল হেলমেট পিন্ধিবই লাগিব ইও এটা হেলমেট পিন্ধি আছে ময়ো হেলমেট পিন্ধি আছোঁ আৰু ডাবল হেলমেট নিপিন্ধিলে ফটো মাৰি থৈ দিলে মানে হ'লে আৰু সেইকাৰণে ডাবল হেলমেট পিন্ধিব লগা হৈছে এনেকৈ হেলমেট ইমানকৈ পিন্ধি পোৱা নাই মানে সেইফালে যায় ওপৰত যায় গাইছ কামাখ্যা মন্দিৰলৈ এইফালে লখৰা আছে ন Get up for a heavy turning. Wow. এটা পূৰা খেলি মেলি লাগি যায় না টাৰ্ণিংবিলাক মানে কি হেৰি না এইটো পূৰা হেৰি লাগিছে ড্ৰোন লৈ কৰিব লাগিছিলে না এইটো পূৰা একদম চাৰ্কল পূৰা জেলপিটটো লিখে মানে পূৰা না এইটো তলত এইটো কি বুলি কয় এতিয়া আমি আহি আছিলোঁ একদম তাৰ পৰা আকৌ এনেকৈ ঘূৰি আকৌ একেটা জেগাতে ওলাইছোঁ মানে একেটা পইণ্টতে ওলোৱা লিখা লাগিছে আৰু আমি যেতিয়া এইটো টাৰ্ণিঙৰ পৰা এনেকৈ আহিছিলোঁ তাৰ তলৰ পৰা আকৌ আহি এনেকৈ একেটা পইণ্টতে ওলাইছোঁ কিন্তু ওপৰত ওলাইছোঁ মানে এইটো পূৰা এতিয়া ওপৰত উঠি গৈ আছোঁ ন এইটো গাইছ এইফালে যাব লাগিব গুৱাহাটী চহৰ শুৱালকুছি মঙলদৈ শিলিগুৰিৰ ওপৰত মাৰি থৈছে অঁ গাইছ শৰাইঘাটলৈ আৰু বেছি দূৰ নাই এইটো ব্ৰহ্মপুত্ৰ দলঙৰ পৰা 100 মিটাৰ ব্ৰহ্মপুত্ৰ শৰাইঘাট দলঙত
বাবুলা আৰু বেছি দূৰ নাই আৰু ন অঁ আৰু গাইজ এইটো চাইনবোৰ্ড পূৰা হাজো ৰঙিয়া তেজপুৰ শিলিগুৰি এনেকৈ যাব পাৰে শৰাইঘাটৰ দলং পাইগ'লৈ ব্ৰহ্মপুত্ৰৰ ওপৰৰ আৰু এইখন দলং আগত পুৰণাখন আৰু এইখন নতুনখন তো জাহাজ পূৰা লাগি আছে হাতত এইটো শৰাইঘাট বুলি কয় ন পূৰা গাইছে তাত জাহাজ লাগি আছে জাহাজত কেতিয়াবা উঠিব আহিম বাৰু কিন্তু এতিয়া নাযাওঁ পূৰা তাত লাগি আছে আৰু এতিয়া আমি আছোঁ শৰাইঘাট এতিয়া আমি আছোঁ নতুন শৰাইঘাট দলঙৰ ওপৰত পূৰা গাইছ একদম পানী ইফাৰৰ পৰা সিফাৰ নেদেখি আৰু এইফালে ইমানে দীঘল মজা লাগিব ৰাতি বিহুটো বহুত বেছি ভাল লাগিব ইয়াত ৰাতি বিহুটো বেছি ভাল লাগে ন এই লাইটিংটো যেতিয়া হৈ থাকে বেছি ভাল লাগে আৰু অহাবিলাকেতো অলৰেডি জানেই এই একদম এই ভিউটো বহুত মজা লাগিছে এইফালে হাজো যায় আৰু এইফালে তেজপুৰ নলবাৰী চব যাব পাৰি ন আৰু মোক আজি এক্সপ্ল'ৰ কৰি আছে আমাৰ বছ এই বছ পূৰা হেলমেট চেলমেট পিন্ধি পূৰা ৰাইডত গৈ আছে আৰু যেতিয়া পূৰা আহি চানা অলপ খাই লওঁ কেঁচা চানা কিবা কিবি এনেকৈ খাই লওঁ যেতিয়া পূৰা আহি একদম হেৰি হৈ গ'ল ভাগৰ লাগি গৈছে চানা তানা অলপ খাই লওঁ বাটতে বহি লওঁ এতিয়া এই লগতে চানা লৈ আছে কিবা কিবি আৰু কিবা কিবি লৈছে তো গাইছে এতিয়া পূৰা মানে বাইক চলাই পূৰা ভাগৰ লাগি গৈছে অলপ ৰখিছোঁহি আৰু ইমান দূৰ বাইক চলাই এটা পূৰা হেডেক হৈ গৈছে না অলপ কিবা কিবি এটা খাই লৈছোঁ আৰু অলপ ৰেডবুল চেডবুল লগত খাই লৈছোঁ তাৰপিছতে আৰু এতিয়া এই চানা খাই আছে অলপ ৰখিছোঁ আকৌ এতিয়া যাম তো গাইছে এতিয়া আকৌ ৰিটাৰ্ণ আহি আছোঁ পূৰা মানে একদম আজি দিনটো বহুত ঘূৰা হৈছে আজি মানে পূৰা জাহা তাহা ৰাস্তাত আহিছোঁ যাওঁতে যি ৰাস্তাত গৈছিলোঁ মানে এতিয়া আহোঁতে সেইটো ৰাস্তাত অহা নাই আকৌ বেলেগ এটা ৰাস্তাত আহিছোঁ পূৰা যাম গাইছ এতিয়া আহি পাই গ'লোঁ আমি হাউকুচি ন সেইটো হাউকুচি নহয় জানো হা এই আজি ছট পূজা আছিলে পূৰা ইয়াত ছট পূজা পূৰা বিনাশ মানে ছট পূজা উদযাপন কৰি আছে ছট পূজাৰ কাৰণে পূৰা ৰাস্তা ব্লক আজি গাইছে পূৰা দেখিছে পূৰা ছট পূজা উদযাপন কৰি আছে পূৰা ধুমধামেৰে পূৰা ছট পূজা উদযাপন কৰি আছে ইয়াত এয়া কি কৰিছে মই নাজানো ইমান ছট পূজাৰ বিষয়ে কিন্তু পানীত গা ধুইছে কিবা আৰু এনেকৈ পূজা উদযাপন কৰি আছে আৰু সেইফালে পূৰা সেৱা কৰি আছে মই নদীৰ মাজত মানুহ চাই লওক বেছ মানুহ কিমান আছে এইফালে ইমান কেমেৰাতে দেখা নাই কিন্তু আপোনালোকে মানুহ বহুত আছে এইফালে তো আৰু গাইজ এতিয়া আমি আহিছোঁ চাইকেল পথত এইটো ৰাস্তাটোৰ নাম হৈছে চাইকেল পথ আৰু গাইজ যেতিয়া আহি আছোঁ এইফালে আমি বিষ্ণুৰাভাত পথ পায় বিষ্ণুৰাভা পথ আমি আৰু বেছি দূৰ নাই আমাৰ ৰুমলৈ আৰু বেছি দূৰ নাই আৰু এতিয়া ৰুমলৈ ঘূৰি আহি আছোঁ যিহেতু গাইছ ৰুম পালোঁহি এতিয়া মাছ এটা লৈ লওঁ খাবৰ কাৰণে এতিয়া ৰুম পাবলৈ বেছি দূৰ নাই 1 কিলোমিটাৰমান বাকী আছে গতিকে আমি এতিয়া আকৌ সেইকাৰণে আমি মাছ এটা লৈ লওঁ যিহেতু গাইছ ৰুমৰ ওচৰত পাই গ'লোঁ গতিকে মাছ অলপ লৈ লওঁ ৰুমত খাবৰ কাৰণে আৰু এতিয়া আমি পাই গ'লোঁ আৰু ৰুমৰ কাৰণে 1 কিলোমিটাৰমান বাকী আছে ৰুমত খাবৰ কাৰণে তো গাইছ এতিয়া আমি ৰুমত পাই গ'লোহি এতিয়া আমি ৰুম পাই গ'লোহি আমাৰ এইটোৱে ৰুম আৰু এইফালে এতিয়া বাইক চাইক ইয়াত থৈছোঁ বাইক চাইক থৈ পিনি কাপোৰ চাপোৰ খুলি এতিয়া পূৰা ধুনীয়াকৈ বিন্দাছ মানে কি আপোনালোক কিছুমান মুহূৰ্ত আপোনালোক দেখাব নোৱাৰিলোঁ বহুতখিনি ঘূৰিলোঁ মেলিলোঁ আপোনাক কিছুমান বন্ধু চন্ধু লগ পালোঁ কিন্তু সেইখিনি মানে কি সকলোখিনি হেৰি কৰিব নোৱাৰিলোঁ আৰু কাৰণ ভিডিঅ'ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কি বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যদি ভাল লাগে তেন্তে আপোনালোকক জইন থাকক আৰু ভাল ভিডিঅ' মই আনি থাকিম যিহেতু মই এতিয়া গুৱাহাটীত আছোঁ আৰু গুৱাহাটীত কি কাৰণে স্কিপ কৰি পিছত কৈ থাকিম আপোনালোকক আৰু এতিয়া মই বিন্দাছ ৰুমত পাই গ'লোহি আৰু এনেকৈ আপোনালোকে ভিডিঅ' পাই থাকিব মোৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে বেল আইকনটো টিপি থাকক ন'টিফিকেশ্যনৰ কাৰণে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু এতিয়া ময়ো ফ্ৰেছ হওঁ দিনটো কাৰণ ঘূৰি মেলি আপোনাৰ পূৰা টায়াৰ্ড হৈ আছোঁ আৰু বাইক চলাই গৈছোঁ যেনে হ'লেও মানে বহুত কিলোমিটাৰ আমি বাইক চলাইছোঁ সেইকাৰণে অলপ এতিয়া ফ্ৰেছ হৈ লওঁ তো বনে ৰহ গাইজ সদায় চাই থাকিব মোৰ ভিডিঅ'বিলাক আৰু আজিৰ কাৰণে বাই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ তো আজিৰ কাৰণে বাই